Hello friends, আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন আৰু বহুত ইউজফুল এপ্লিকেশ্যন। যিটো এপ্লিকেশ্যন এনেকুৱা কাম কৰে তোমালোকে ভাবিব নোৱাৰা। তোমালোকে সবে গেলেৰীৰ পৰা কিছুমান ফটো ডিলিট হৈ যায় বা ডিলিট কৰি দিয়া হয়, কিন্তু কিছুমান ফটো ইম্পৰ্টেণ্ট থাকে বা ইম্পৰ্টেণ্ট নহ'লেও কেতিয়াবা বহুত দিনৰ পিছত তোমাৰ সেইখন ফটো তোমাৰ দৰকাৰ পৰিলে, কিন্তু সেই ফটোখন সেইটো টাইমত আমি কেতিয়াও বিচাৰি উলিয়াব নোৱাৰোঁ। বা লেপটপত বা ডেস্কটপত হ'লে তোমাৰ ৰিচাইকেল বিনত থাকে, ৰিচাইকেল বিনৰ পৰা ডিলিট কৰাৰ পিছতহে পাৰ্মানেণ্ট ডিলিট হয়, কিন্তু মোবাইলততো তেনেকুৱা নহয়। মোবাইলত ডাইৰেক্ট তোমালোকৰ ডিলিট হৈ যায়। চ' সেইকেইখন ফটো বিচাৰিবৰ কাৰণে মই তোমালোকৰ এপ্লিকেশ্যন এটা উলিয়াই আনিছোঁ। চ' সেই এপ্লিকেশ্যনটোৰ কাৰণে তোমালোকে চাবা ডিস্ক ডিগাৰ। চ' তোমালোকে এপ্লিকেশ্যনৰ প্লে' ষ্ট'ৰত পাই যাবা। প্লে' ষ্ট'ৰত ডিস্ক ডিগাৰ বুলি চাৰ্চ কৰিলে পাই যাবা। মই দেখুৱাই দিছোঁ লাগিলে। প্লে' ষ্ট'ৰ অ'পেন কৰি তোমালোকক ডিস্ক ডিগাৰ দিয়ে, এইটো ডিস্ক মাৰিলে তোমাক ওপৰত দেখাই দিয়ে ডিস্ক ডিগাৰ ফটো ৰিকভাৰী। এপ্লিকেশ্যনটো মই অলৰেডি ডাউনলোড কৰা আছে, চ' মই অ'পেন কৰি দেখুৱাইছোঁ। অ'পেন কৰাৰ ইয়াত ডিস্ক ডিগাৰ দেখাব তোমালোকৰ বেছিক স্কেন আৰু ফুল স্কেন। ফুল স্কেন কৰিবৰ কাৰণে হ'লে তোমালোকৰ ফোনটো ৰুট লাগিব, আৰু বেছিক স্কেনৰ কাৰণে কোনো ৰুট প্ৰয়োজন নহয়। চ' আমি বেছিক স্কেন কৰিম। ওপৰত আছে ষ্টাৰ্ট বেছিক ফটো স্কেন। চ' আমি তাত চাৰ্চ কৰি দিলে হৈ যায়। খুব বেছি 2-3 ছেকেণ্ডৰ ভিতৰত তোমালোকৰ ফটো শ্ব' কৰিবলৈ আৰম্ভ কৰিব। তোমালোকে যিমান ফটো ডিলিট কৰিছিলা মোবাইলটো ইউজ কৰাৰ পৰা, চ' সিমান ফটো তোমালোকৰ ইয়াত আহি যাব। চ' এইবোৰ ফটো মই বহুত আগতে ক্লিক কৰা ফটো হয়। চ' এতিয়া এইখন ফটো আমি পাই গৈছোঁ। তাৰপিছত যদি ৰিকভাৰ কৰিবলগীয়া হয়, চ' তোমালোকে চাই লোৱা, মই এইখন ফটোৱে ৰিকভাৰ কৰি দিছোঁ। যোনখন ৰাইট ক্লিক দিয়া আছে, ৰাইট ক্লিক কৰিলোঁ আৰু এই কি কৰিছা বুলি আছে, এই দুখন ফটো ৰিকভাৰ কৰিম। মানে ফটোকেইখন মোক লাগে, মোৰ দৰকাৰ পৰিছে। চ' সেই ফটো কাৰণে এই ওপৰত চাবা তোমালোকে ৰিকভাৰ বুলি অপশ্যন এটা আছে। এই ৰিকভাৰত যাবা। ইয়াত 3টা অপশ্যন আছে, আপলোড ফাইল, FTP চাৰ্ভাৰ। তাৰপিছত মাজৰটো চাবা ছেভ দি ফাইল টু কাষ্টম লোকেশ্যন অন ইয়ৰ ডিভাইচ। এই তোমালোকৰ মাজৰটো ক্লিক কৰিবা, ছেভ দি ফাইল। মাজৰটো ক্লিক কৰিলে তোমাৰ গুগল ড্ৰাইভত গুচি আহে। চ' লোডিং হৈ গ'ল। এই তলত চাবা তোমালোকে চিলেক্ট বুলি অপশ্যন এটা আছে, তোমালোকে ইয়াত চিলেক্ট কৰি দিবা। চ' ছেভিং ফাইল টু ফাইল ছেভছ, ওপৰত আহি গ'ল দিছ বিগাৰ হেজ বিন ৰিকভাৰী। তোমালোকৰ ফটো দুখন ৰিকভাৰী কৰি দিলে। চ' ওপৰত চাম আমি এই দুখন চোৱা, কি কৰিছা আৰু ইমেজ, এই দুখন ফটো আমাক বৰ্তমান গেলেৰীত গুচি আহিলে। ন' থেংকছ, স্কেন হৈ আছে, কাটি দিলোঁ এইবোৰ। চ' ফ্ৰেণ্ডছ, তোমালোকে কেনে পালা ভিডিঅ'টো তলত লাইক আৰু কমেণ্ট কৰিবা। আশা কৰিছোঁ নিশ্চয় ভাল পালা, আৰু যদি তোমালোকে মোৰ চেনেল নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব জৰুৰ কৰিবা আৰু তলৰ ঘণ্টি বটনটো দবাই দিবা। তেতিয়া মোৰ নেক্সট ভিডিঅ'টো ন'টিফিকেশ্যন হিচাপে তোমালোকে ওপৰতে পাই যাবা। ধন্যবাদ।